আজি ছমাহ ধৰি পেলাই স্কুল বনোৱা নাই। এতিয়া মানে বনাই দিম কয় আজিলৈকে বনাবলৈ তেওঁ আমাক দেখা দিয়া নাই। এতিয়া বাহিৰতে কৰিব লগা হৈছে আৰু ৰান্ধাটো বস্তু এতিয়া ঘৰৰ বাইদেউহঁতে খুৱাবলগীয়া আছে। আপোনালোকে গুড মৰ্ণিং, বেক টু মাই চেনেল কেকে ব্লগ MJK। বৰ্তমান এতিয়া আপোনালোকৰ ওচৰলৈকে লৈ আহিছোঁ এটা ভিডিঅ' এই স্কুলটোৰ বিষয়ে লৈ। আপোনালোকক আমাৰ খুৰাই দুই এষাৰ কথা ক'ব। স্কুলটো মানে উত্তৰ জৈনপুৰী উপবেদিত অংগনবাদী স্কুল আছিল। তাৰপিছত ঠিকাদাৰে ক'লে যে নতুনকৈ ঘৰ আহিছে, ঘৰটো ভাঙি পেলাই আকৌ নিৰ্মাণ কৰা হ'ব। আজি ছমাহ ধৰি পেলাই স্কুল বনোৱা নাই ঠিকাদাৰে, সেইকাৰণে অতি সোনকালে ঠিকাদাৰে ঘৰটো বনাই দিয়ে। চ' গাইজ, স্কুলখন এইখিনিতে আছিলে। আজি প্ৰায় 6 মাহৰ আগত স্কুলখন ভাঙা গৈছিলে। তথাপিও ঠিকাদাৰে স্কুলখন বনাই নাই দিয়া। তাৰ দ্বাৰা অতি শীঘ্ৰে আমাৰ তৰফৰ পৰা ঠিকাদাৰক জনোৱা হয় যে অতি সোনকালে স্কুলখন বনাই দিলে ভাল হয়। আমি এতিয়া স্কুললৈকে গৈ আছোঁ, কাৰণ বাইদেউহঁতে ইয়াতে স্কুল নাই বনোৱাৰ কাৰণে ঘৰতে স্কুল বনাই লৈছে। আজি আমি য'ত স্কুলখন ঘৰত বনাইছে তাতে আমি দেখাই দিম। আমি আহি পাই গ'লোহি য'ত নেকি বাইদেউহঁতৰ পঢ়াশালী হয়, সেইখিনিলৈকে আমি আহি পাই। গাইজ, ফাইনেলি আমি আহি পালোহি। দেখা পাইছোহি যে ইয়াত ফলহে বিতৰণি কৰি আছে, বস্তু আনিছে খাবলৈ কাৰণে। ইয়াতে আছে আপেল, কণী, কল আৰু এইটো হৈছে কেক। আৰু কণ ভাইটি ভণ্টিসকলৰ কাৰণে এইখিনি খাদ্য হয় আৰু ইহঁতে খাব এতিয়া। আৰু বাইদেউ বিলাই যাব, চাই থাকক। এতিয়া বাইদেউক এতিয়া দুই এষাৰমান কথা ক'ব দিম, কি কাৰণে স্কুলখন ভঙা গৈছিলে। দুই এষাৰ কথা ক'ব আপোনালোকে শুনিব। আৰু বাইদেউ, ইয়াৰ স্কুলখন যে আপোনালোকে ঘৰলৈকে লৈ আহিলে কাৰণটো অকণমান কৈ দিয়কচোন মোৰ ভিউজাৰসকলক। মই আজি বৰ সুন্দৰ পাইছোঁ এনেকৈ ইউটিউব চেনেলত আপোনাক হেৰি পাই পেলাই। মই আজি অংগনবাদী কেন্দ্ৰটো মানে বহুত দিনেই হ'ল, আজি 2 বছৰে হ'ব। এতিয়া এজন মানে ঠিকাদাৰ আহি পেলাই ঘৰ বনাই দিম বুলি কৈ পেলাই ভাঙিলে। ভাঙাৰ পিছতো এতিয়া মানে বনাই দিম কয় আজিলৈকে বনাবলৈ তেওঁ আমাক দেখা দিয়া নাই। আমি কাৰ্যালয়ত এই অফিচত আমি জনাইছোঁ, CDP বাইদেউক, আকৌ কাৰ্যালয় হেৰিয়ত কেৰাণী ছাৰক আমি মানে হেৰি দিছোঁ, দৰখাস্ত দিছোঁ। ভাঙি থৈ গৈছে। এতিয়া তেখেতে আমাক বনাই দিমকৈ দিয়া নাই, কোনো গুৰুত্ব দিয়া নাই। ফোন কৰিলেও তেওঁ ৰিচিভ নকৰে। এতিয়া আমাৰ বহুত অসুবিধা, চেণ্টাৰটো নোহোৱাৰ কাৰণে মোৰ মানে বহুতেই অসুবিধা। এই ল'ৰা ছোৱালীখিনিক মই এতিয়া খুৱাব লগা হৈছে এনেকৈ বাহিৰতে আহি পেলাই, যেনে তেনে চালি এখন দি পেলাই মই লৈছোঁ। ধূলি বালি লাগে, এতিয়া মোৰতো উপায় নাই, ৰন্ধাও অসুবিধা হৈছে। সেইটো কাৰণে মই মানে কাৰ্যালয়ক বা ওপৰলৈ মই জনাই আছোঁ। তেখেতসকলে এতিয়া মোক চেণ্টাৰটো দিলে বেছি ভাল পাওঁ আৰু সোনকালেকে। আমি আজি বহুত দিন ধৰি এনেকৈ খিচিৰি, পায়স, চুজি, এয়া আজি ফল মূল দিছোঁ। শনিবাৰ কণ মইনাহঁতক অলৰেডি বাইদেউৰ কথা কোৱা হৈ গৈছে। আৰু আমি এতিয়া আৰু এজনী বাইদেউক আমি সুধোঁ কিহৰ কাৰণে
সোধক দে। দুই এষাৰমান আপুনি ক'লে বেছি ভাল হয়। সহকাৰী বুলি কয় স্কুলখন ভাঙি দিয়াত আমাৰ অসুবিধা। স্কুলখন এতিয়া আজি বহুত দিনে হ'লে 2 বছৰ ধৰি এতিয়া আমি ইমান অসুবিধাকৈ আমি এতিয়া স্কুলখন চলাই আছোঁ। এই খোৱা বোৱাও অসুবিধা হৈছে, আমাৰ পঢ়া শুনা কৰাও বাইদেউৰ অসুবিধা হৈছে, আমাৰ এতিয়া বাহিৰতে কৰিব লগা হৈছে আৰু ৰন্ধাটো বহুত অসুবিধা হৈছে। এই আমাৰ স্কুলৰ সভাপতি দুই এষাৰমান ক'ব আৰু বাইদেউ ক'ব এতিয়া। অংগনবাদী স্কুলৰ সভাপতি হয়। আজি স্কুলখনত আহিছোঁ, বেয়াও লাগে ল'ৰা ছোৱালীখিনি চালে। আকৌ খাদ্যও এতিয়া দিছে, খুব হেৰিকৈ খাইছে। এইটো দিনত এতিয়া ধূলি মাহ বতাহ বৰষুণ, আকৌ এইবিলাক সৰু সৰু ল'ৰা ছোৱালী, সেইটো কাৰণে আমিও খুব বেয়াও লাগিছে ল'ৰা ছোৱালীখিনি। চৰকাৰে যাতে আমাক সোনকালে অংগনবাড়ী চেণ্টাৰটো সোনকালে যাতে বনাই দিয়ে চৰকাৰলৈ, আৰু ল'ৰা সকলোকে খুৱাব লগা হৈছে এতিয়া। ধূলি বালি এতিয়া ধুমুহা বৰষুণ আদি ফল মূল মই স্কুলৰ সভাপতি মাষ্টৰণীয়ে ফল মূল খাদ্য কেনেধৰণে খুৱাইছে আজি চাইছোঁ, ভালদৰে খুৱাইছে আৰু মই দেখা পাইছোঁ। হয়, আমি বহুত দিনৰ পৰা দেখি আছোঁ স্কুলটো ভাঙিলে তেখেতসকলে আহি পেলাই লৈ ভাঙি চিঙি এতিয়া বৰ্তমান বনোৱা নাই। সেই গতিকে উপায় নাই, মাষ্টৰ বাইদেউসকলে আহি ঘৰতে ধূলি বালি শিশু ল'ৰা ছোৱালীবিলাকক খুৱাই বুৱাই ৰাখিছে। কিন্তু তথাপিও এতিয়াও আপোনালোকে চেষ্টা কৰা নাই, ভাবিছে ঘৰ এতিয়া নিজৰ চৰকাৰৰ বস্তু এতিয়া ঘৰৰ বাইদেউহঁতে খুৱাবলগীয়া আছে। আপোনালোকে নিশ্চয় গুৰুত্ব দিয়ক কথাটো, এতিয়া ভাল লাগে। এতিয়া ঘৰত সদায়তো এই ধূলি বালিটো শিশুকেইজনকতো খুৱাব নোৱাৰে। আপোনালোকে অফিচত যোগাযোগ কৰি আছে বাইদেউসকলে, কিন্তু গুৰুত্ব দিয়া নাই কথাটো। সেই গতিকে ঘৰতে আনি পেলাই সেইকাৰণে স্কুলটো আহি ঘৰতে ঠিকাদাৰজনে তেখেতে অতি সোনকালে আহি পেলাই তেখেতে স্কুলটো গুৰুত্ব দিয়ে যেন সামৰণি মাৰি। জেঙৰবুৰী উত্তৰ জেঙৰবুৰী কেন্দ্ৰটো উত্তৰ জেঙৰবুৰী। আপোনালোকেতো গোটেইখিনি কথা গম পাইছে অলৰেডি, বাইদেউহঁতে কথাখিনি ক'লেই। আৰু যাতে যে বেলেগ এখন অংগনবাড়ীতো যাতে যে স্কুলত এনেকুৱা অৱস্থা নহয়, আপোনালোক তাৰ বাবে ইমানে শ্বেয়াৰ কৰক যাতে যে ঠিকাদাৰৰ ওচৰলৈকে যাই পায়। এই ভিডিঅ'টো আমি ছাবস্ক্ৰাইব কৰক বুলি আপোনালোকক কেৱল আপোনালোকে ভিডিঅ'টো যিমানে পাৰে শ্বেয়াৰ কৰক, ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিলোঁ।